নাম্বাৰ 1 ছিংগাপুৰৰ আইনখনৰ বিষয়ে জানিলে হয়তো আপুনিও আচৰিত হ'ব। এই আইন মতে ছিংগাপুৰত 21 বছৰ ঊৰ্ধ্বৰ প্ৰত্যেকজন ব্যক্তিৰে নাম অংকদাতা ৰূপে অটোমেটিক্যালি পঞ্জীয়ন কৰা হয়। যদি কোনো ব্যক্তিয়ে নিজৰ নাম এই প্ৰগ্ৰামটোৰ পৰা কৰ্তন কৰিব খোজে তেন্তে ভৱিষ্যতে যদি সেই ব্যক্তিজনক অংক সংৰক্ষণৰ প্ৰয়োজন হয় তেতিয়া তেওঁক কম গুৰুত্ব দিয়া হয়। নাম্বাৰ 2 মহিলাৰ সৈতে একেলগে শ্বপিং কৰিবলৈ বেছিভাগ পুৰুষে টান পায় বা পছন্দ নকৰে। আপুনি জানি আচৰিত হ'ব, এক ছাৰ্ভে মতে গড় হিচাপত এজন পুৰুষে নিজৰ পত্নী বা প্ৰায়সীৰ সৈতে একেলগে শ্বপিং কৰিলে 26 মিনিটতে বৰিং ফিল কৰিব আৰম্ভ কৰে। নাম্বাৰ 3 আপুনি জানেনে যদি আপুনি গুগলত askew বুলি সাৰ্চ কৰে তেন্তে সাৰ্চ ৰিজাল্ট উইণ্ডটো অলপ সোঁফালৰ পিনে ঢাল খোৱা দেখুৱায়। এয়া askew শব্দটোৰ অৰ্থৰ বাবে এনে হয়। askew শব্দটোৰ অৰ্থ হৈছে অসমতল বা যি পূৰ্ণ নহয়। অৰ্থটোক এক ব্যৱহাৰিক দৃষ্টিকোণ দিবলৈ গুগলে পেজ অৰিয়েণ্টেশ্যনটো সমতল বা ষ্ট্ৰেইট নকৰিলে। নাম্বাৰ 4 প্ৰেয়সীৰ সৈতে ব্ৰেকআপ বা কোনো কাৰণত প্ৰিয়জনৰ মৃত্যুত দুখী হৈ থকা বা কোনো কাৰণত মনটো উদাস হৈ থকা এই অনুভূতিবোৰ এজন মানুহৰ সৈতে কিমান সময়লৈ টিকি থাকে আপুনি জানেনে? 2014 চনত হোৱা এক গৱেষণা মতে লাজ, আশ্চৰ্য, বিৰক্তি বা অশান্তি আদি অনুভূতিবোৰৰ তুলনাত দুখৰ অনুভূতি 240 গুণ অধিক সময় টিকি থাকে। সাধাৰণতে দুখ অনুভৱ হোৱা বন্ধ হ'বলৈ 120 ঘণ্টা বা 5 দিন সময় লাগে, কিন্তু ঘৃণা আৰু লাজ অনুভূতিৰ ওপৰত নিয়ন্ত্ৰণ পাবলৈ মাত্ৰ 30 মিনিট সময় লাগে। সেইদৰে হিংসা অনুভূতি 60 ঘণ্টালৈ টিকি থাকে আৰু সুখৰ অনুভূতি 35 ঘণ্টালৈ আপোনাৰ লগত থাকে। নাম্বাৰ 5 আপুনি জানি আচৰিত হ'ব, জাপানত 80,000তকৈ অধিক মানুহৰ বয়স 100ৰো অধিক আৰু ইয়াৰ 88.2%ে মহিলা। বন্ধুসকল এনেকুৱা ইণ্টাৰেষ্টিং ফেক্টছ জানিবলৈ চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰক। পুনৰ লগ পাম, ধন্যবাদ।